মই গৈ আছোঁ। মোৰনো আৰু কি, বাবাক হেৰুৱাৰ পৰা তোমালোকৰ বাবাক দেখিলেহে মোৰ মনটো সাত পৰে। নকৰিবা, হঠাতে কি যে হ'ল। সেই ঘটনাটোত আমাৰ বাবায়েও বহুত দুখ পাইছিল। তোমালোকৰ বাবাৰ নিচিনা ল'ৰা আমাৰ গাঁৱতেই নাই। দেখিছো নহয়, গাঁৱৰ ল'ৰাকেইটা বাবাৰ লগত তুলনাই নহয়। তুলনা দেখি আছো নহয়, বাবাই কম কষ্ট কৰি এইখিনি কৰিছেনে? সাৱধানে। এই ৰাজা দেখোন নতুন গাড়ী দেখোন, কি বা কৰে? কিবা এক্সপৰ্ট ইম্পৰ্ট বিজনেছ বোলে। এইবোৰ নকৰি যদি আমি সেইটোকে কৰি ল'ব পাৰিলো হয়। তাকেইতো। বাবা, গাড়ীখন আছে, কোনোবা আহিলে ক'বা মই ঘৰত নাই বুলি। জানো কি হ'ল। ঐ সাৱধান থাকিবি দেই, বছে কিন্তু একদম কাৰো ৰিস্ক নলয়। আৰু মোকো নাপাবি, ফোনো নকৰিবি। দৰকাৰ হ'লে পিছত মই নিজে ফোন কৰিম। বাকীবোৰক জনাই দিবি। ঠিক আছে, ৰাখিছোঁ। বাবা, তই কিবা বেয়া কাম কৰিছ নেকি? এইবোৰ প্ৰশ্ন আগতে যদি ল'ৰাক সুধিলেহেঁতেন, ল'ৰাই কি কৰে এবাৰ যদি খবৰ ৰাখিলেহেঁতেন, তেতিয়াহ'লে এই দিন দেখিব লগা নহ'লহেঁতেন। তাক নিনিব ছাৰ, সি ভাল ল'ৰা। ল'ৰা বাবাক পুলিচে ক'লৈ নিয়ে? যোৱা 2 বছৰত এই অঞ্চলত 3জন যুৱকে আত্মহত্যা কৰিছে। আৰু পষ্টমৰ্টেম ৰিপৰ্টত সিহঁতে নিচাযুক্ত দ্ৰব্য লোৱা বুলি উল্লেখ আছে। চা এইবোৰ, আৰু এইবোৰে সেইবোৰ। তাৰমানে মোৰ পুনৰ আত্মহত্যা? হয়তো হ'বও পাৰে। তাৰমানে তয়ে বহুতৰ জীৱন ধ্বংস কৰাৰ মূল। ধিক্কাৰ তোৰ এই ফুফুলা উন্নতি। তোৰ মান সন্মান টকা পইচা